চাও ধান যাও এহাও হেং নাও লাই যাও আন রাং বিদাই হাং লাও হেংদাং পদাং দেই কইনা হাতলৈ দিব লাগিব দেই বহি কইনা হাতলৈ নধৰিবা এতিয়া কইনাই কন্যাৰ কবত আৰু হেংদাং প্ৰদান হেংদাং দুই হাতে ধৰি দৰাৰ আগত থিয় হ'ব আৰু দৰা কইনা সন্মুখত আৰু যেতিয়া কম তে বুলি কোৱা শব্দ এটা হ'লে তুমি ইয়াত এখন হাত তাত থাকিব নহয় এখন হাতে হেং ইয়াত ধৰি তিনিবাৰ মাৰিবা তে বুলি কওঁতে আৰু পিছত অসমীয়াটো ভাঙনি হ'ব তেতিয়া সত্যে বুলি ক'লে আকৌ তিনিবাৰ মাৰিব লাগে দুবাৰ দুটা তাপ মাৰিব লাগিব তাৰমানে তিনিবাৰ দেই আগে কৈ দিছোঁ মই ইয়াত গাই যাম তোমালোকে হেৰিটো ক'ব এতিয়া কইনাই দিছে নহয় দৰাই কইনাই ক'ব দেই আওখং তাঁত চেংনাপ হাকনাই চাম মোং মাও চাও লুকাও ৰে বাইতা এই হেংদাং লৈ নিজৰ জাতি ধৰ্মপুত্ৰ কন্যা ভাইজা আৰু স্বদেশৰ ঐশ্বৰ্য ৰক্ষা কৰিবলৈ সমৰ্থৱান হোৱা দৰাই হেংদাঙৰ ইয়াত ধৰা আৰু এখন হাত মাজত ধৰা দৰাই ক'বা দেই কুনলান কৰ্ডিত ক্ষীণ খুঞ্চি কৌতুক আও অন জান ভিত্তি দাইলে ছয়কোম ছয়খেন নাই মৌচাম চিন্দাই নাপ চেংটি মৌ চিৎসা দাই তে তিনিবাৰ তে এতিয়া অসমীয়াত ক'বা দেই দুষ্ট দমন শিষ্টক পালন কৰি নিজ দেশ ধৰ্ম আৰু বংশ পৰিয়াল প্ৰজাতিক ৰক্ষা কৰিবৰ বাবে এই হেংদাং হাতত লৈ প্ৰতিজ্ঞা কৰিলোঁ মাই দিয়া তিনিবাৰ প্ৰতিজ্ঞা কৰিলা মই দিয়া পুনৰ দৰা কইনাৰ টঙালীখন দিয়ক কইনাক দিব লাগিব কইনাই আমি বিহুৱান যেনেকৈ মাৰোঁ একদম কঁকালত টানি মাৰিব লাগিব যাতে হৈ নপৰে আৰু কঁকালত যুদ্ধলৈ যাওঁতে যাতে জোৰ পায় এনেকুৱাকে মাৰিব লাগিব পুনৰ কইনাই টঙালী বাই টঙালী ল'বা দেই ফুচাও দুখন হাতে ল'ব দিয়া এখন হাতে এনেকে নেবান্ধিবা এতিয়া কৈ ল'বা ফুচাও গৰাকীজনক কৈছা তোমাৰ গৰাকীজনক ফুচাও বুলি কৈছা মানে বঙহৰ গৰাকী ফুচাও খুনফা নয় চাম ঐ আও নুংচি হাওপে কান্তা হে বঙহৰ দেউ এই অক্ষয় কবচ পিন্ধি অজে হোৱা দিয়া লগাই দিয়া কমা ওপৰ পালোহে না এইটো একদম টানকে একদম টানি মাৰা যুদ্ধত যাতে হলুকি নপৰে যুদ্ধত যাতে হকি নপৰে আমি বিহুৱান যেনেকে মাৰিব যাওঁ ওপৰলৈ এটা এনেকে গোজ মাৰি দিব লাগে হয় নহয় এতিয়া দৰাই ক'ব দেই দৰাই ক'ব তুমি টঙালীখন ল'বা নহয় দৰাই বস্তুলৈ ক'ব দেই আউফা
নাইচাম নাইচাম কাউ কাউ সি সি হিতফা হিতফা হুকিং হুকিং সিলুক সিলুক হুকিন হুকিং তাং আউপে আউপে বা বা দি কিনলাও কিনলাও এই কবচ পিন্ধি এই কবচ পিন্ধি ভট্টক ক্ষয় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলো হাতখন এনেকুৱা দৃঢ় প্ৰতিজ্ঞা কৰিলো ৰাইট চাও ফুৰা চাও তৰা ফুৰা তৰা লং চিকিয়াৰ ৰাং পান বৈ চাও পাও খুব টান ৰং বৈ বৈ এতিয়া হালে বহিব লাগিব আকৌ সমান এইখিনি মোক কৰি এতিয়া তোমালোকৰ কাম প্ৰায় শেষ হৈছে শেষ হোৱা বুলি নহয় এতিয়া আমাৰ বুৱঞ্জীৰ নীতি এটা আছিলে প্ৰায় বংশ বুৱঞ্জী কোনোবাই ক'ব পাৰিব নেকি ফুলৰ মালা পিন্ধাই কৃষ্টি ধৰ্ম ৰক্ষা কৰি স্বামী ৰূপে গ্ৰহণ কৰিলো দিয়া পিন্ধাই দিয়া তুমি আকৌ দুই বাহত ধৰি উঠাই দিবা দিয়া হেৰবা এতিয়া কলগছৰ পাতকল কি কৰিলো এইটো নাংচাও লক্ষণ হেও দি হে সুন্দৰী ময়ো তোমাক এই পবিত্ৰ ফুলৰ মালা পিন্ধাই অৰ্ধাংগিনী ৰূপে গ্ৰহণ কৰিলো দিয়া নিজৰ স্থানত